নমস্কাৰ। আজিৰ ভিডিঅ'টিত কম জীৱনৰ কিছুমান সত্য কথা। দৈনন্দিন জীৱনত আমি সকলোৱে এনেধৰণৰ কথাবোৰৰ পৰা আওকাণ কৰি চলোঁ, যিবোৰ আমি সদায় মনত ৰখা উচিত। যি আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰতাৰণা নকৰিব। যি আপোনাক সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। যি আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। ভৰসা তেওঁকহে কৰক যিয়ে আপোনাৰ সেইকেইটা কথা বুজি পায়। খঙৰ মাজত সোমাই থকা ভালপোৱা, হাঁহিটোৰ মাজত লুকাই থকা কষ্ট, মৌন হৈ থকাৰ কাৰণ। আপুনি যিমানেই সহজ সৰল হ'ব, মানুহে সিমানেই আপোনাক ঠগিব। গতিকে নিজ ভালেই জগত ভাল কথাষাৰ সম্পূৰ্ণ মিছা। বেছি চালাক বা টেঙৰ মানুহৰ এটাই সমস্যা, তেওঁলোকে সকলো বুজি পায়, কিন্তু সিহঁতৰ টেঙৰামি আপুনি যে বুজি পায় সেই কথা তেওঁলোকে বুজিয়েই নাপায়। পোৱাৰ সময়ত যদি মৰ্যাদাই দিব নোৱাৰে, হেৰাই যোৱাৰ পাছত কান্দি কি লাভ? সন্মান এনে এটা বস্তু যি নিউটনৰ সূত্ৰৰ দৰে কাৰোবাক দিলে অৱশ্যেই পোৱা যায়। জীৱনত বিচাৰি পোৱা খুব কঠিন নিজৰ মনৰ দৰে মানুহ। বিশ্বাসী মানুহ, নিস্বাৰ্থ ভালপোৱা, কষ্টৰ সমভাগী হোৱা মানুহ, নিষ্পাপ এটা মন। জীৱনত ক্ষমা সেইজন কেতিয়াও কৰিব যি ভালপোৱাৰ অভিনয় কৰে, যি বিশ্বাসক মৰ্যাদা নিদিয়ে, যি ভালপোৱাৰ অভিনয় কৰে, যি বন্ধুত্বৰ সুযোগ লৈ প্ৰতাৰণা কৰে। এই পৃথিৱীত সকলো স্বাৰ্থপৰ। যাৰ মন ৰাখিব পাৰে তাৰ বাবে আপুনি ভাল, আৰু যাৰ মন ৰাখিব নোৱাৰে তাৰ বাবে আপুনি বেয়া। এয়াই বৰ্তমানৰ বাস্তৱ। কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুতো ভুল আছে যাক আনেও সহ্য কৰি আহিছে। জীৱনটো সেইদিনাৰ পৰাই সুন্দৰ হৈ পৰিব যিদিনাৰ পৰা আপুনি নিজক ভাল পাব আৰু গুৰুত্ব দিব পাৰিব।